এই যে কেতিয়াবা কিছুমান মানুহে কয় যে তুমিনো তেওঁৰ বাবে কিয় কান্দি থাকা, তুমি তেওঁতকৈ বহুত বেছি ভাল ডিজাৰ্ভ কৰা, অথবা তেওঁ অবিহনে তুমি জানো মৰি যাবা? হয়তো নাযাওঁ, তেওঁ অবিহনে মই মৰি নাযাওঁ, কিন্তু তেওঁ থাকিলে জীৱনটো জীয়াৰ এক সুকীয়া আমেজ আছিল। তেওঁ যদি লগত থাকিলে হয় হয়তো মই জীৱনটো আৰু অধিক ভালকৈ জীয়ালো হয়। আমাক তেওঁতকৈ ভাল অথবা তেওঁতকৈ কোনো বেটাৰ অপশ্যন নালাগে, আমাক কেৱল তেওঁক লাগে, আমাৰ সেই প্ৰিয় মনৰ মানুহজনক লাগে, যাক আমি ভাল পাওঁ। আৰু ইমান সহজতে তেওঁক মচি পেলাই আন কাৰোবাক আপোন কৰি লোৱাটো আমাৰ কাৰণে সহজ নহয়। নোৱাৰোঁ আমি তেওঁক পাহৰিব। হয়তো তেওঁ যদি আমাৰ নহয়ও, এই প্ৰেম যদি একপক্ষীয়ও হয় অথবা আধৰুৱাও হয়, তেতিয়াহ'লেও আমি তেওঁকেই ভাল পাম। সদায় আমি তেওঁকেই চুজ কৰিম। তাৰ ভিতৰত হাজাৰ গুণ ভাল অথবা বেটাৰ কোনোবা আহিলেও আমাৰ মনটোৱে কেৱল তেওঁকেই বিচাৰে। তেওঁ মোৰ নহ'ব পাৰে, কিন্তু মোৰ অনুভৱকণ সদায় তেওঁ। মোৰ মৰম, মোৰ প্ৰেম, মোৰ ভালপোৱা, মোৰ বিশ্বাস আৰু মোৰ অপেক্ষা কেৱল তেওঁৰ নামত।